फ्रेंड्स आज आपलोके आमार छोৱালীজনীক देखिबले पाब और आज आपलोके प्रथम दिना ताई नाटक देखिबले पाब। एतिया मैं भिडिओ करि आछो, एफाले ताई बार्थडे डेकोरेशनो करि आछो और ताई आनफाले मोर मोबाइलটো और स्टैंडडाल লৈ পেলাই भिडिओ जोन ठाইৰ পৰা কৰি আছো সেই ঠাইৰ পৰা লৈ हाई फ्रेंड्स কৈ আছে। সদায় কৈ থকা তাই দেখে যে उधर से मोबाइल लेके आ गई। हाई फ्रेंड्स, एजनी आमार स्वाली। हाई फ्रेंड्स, वेलकम टू आवर चैनल प्रिया मिक्सा उचिल। आप सभी को हमारे चैनल में स्वागत है। और मोर नाम प्रिया और तुम्हारा नाम बेंगलोर है। तुम्हारा नाम किशा। हाँ, मोर नाम प्रिया और ए नाम किशा। आहक आज ब्लग तुले आरम्भ कर माने आगबाढ़ो। आज एगराकी बर्थडे है, 2 বছৰ সম্পূৰ্ণ কৰিছে তাই। আৰু আজি দিনটোনো কি কৰোঁ আৰু এতিয়া গা ধুই আহিলোঁ, 12 বাজি গ'ল। তাৰ আগতে অলপ ভিডিঅ' কৰি থৈছোঁ আজি কি ৰান্ধিছোঁ আৰু কালিও অকণমান ভিডিঅ' কৰি থৈছোঁ। আজি তাইৰ 2টা স্পেচিয়েল কেক বনালোঁ, কিদৰে বনালোঁ সেয়াও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ৰাতিপুৱা শুই উঠাৰ পিছতে দেউতাকে তাইক লৈ গৈছে হললৈ আৰু এয়া বৰ্তাকে আইতাকে বাৰ্থডে উইচ কৰিছে। फ्रेंड्स, कम সময়তে एकदम সুন্দৰকৈ এটা ধুনীয়া বাৰ্থডে ডেকোৰেশ্যন কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে তেন্তে ফলো কৰক। একদম সহজতে চাওকচোন, ধুনীয়া লাগিছে নহয়নে? সিম্পল এণ্ড বিউটিফুল। আৰু এই ডিজাইনটো এতিয়া কেনেদৰে বনালোঁ মই ক'ম। প্ৰথমতে ৰেক্টেংগল আকাৰত 2খন বগা কাগজ এখনৰ ওপৰত এখন থৈ দিছোঁ। মানে চিধাকৈ নহয়, বেকা বেকিকৈ থৈ দিছোঁ। তেতিয়া এটা ফুলৰ নিচিনা ডিজাইন হৈ আহিছে। আৰু এয়া খাৰুত মই সূতা লগাই লৈছোঁ আৰু এয়া সিল্ক হয়। আৰু সিল্ক ধুনীয়া হয়, কিন্তু পৰাপক্ষত আপুনি নলগাবই, কাৰণ পিছল খাই পিছত এৰা খাই যায়। মোৰ দুপাতমান খাৰুত এৰা খাই গ'ল। আৰু এডাল সূতাৰে সৈতে সেই যিটো সূতাবোৰ এইদৰে মেৰিয়াই থৈছিলোঁ সেইটো মই এনেকৈ হোল কৰি থোৱা বগা ৰেক্টেংগল শ্বেপৰ সেইটোত মই গাঁঠি দি দিছোঁ। এতিয়া ইয়াতে মই হেপী বাৰ্থডে লিখিম। কলমে বা পেঞ্চিলে নিলিখোঁ, মই ইয়াত কাগজেৰে, যিটো ৰং বিৰঙৰ কাগজ কিনিবলৈ পায়, সেই কাগজেৰে মই জোখত কাটি ল'ম। আৰু আপুনি যদি শকতকৈ বিচাৰে তেতিয়া অলপ শকতকৈ কাটিব। মই এইটো ভাজ কৰি লৈছোঁ নহয়, আৰু এটা ভাজ কৰিম। তাৰপিছত এইটো ৰঙা ৰংটো লৈছোঁ আৰু ডাঠ সেউজীয়া ৰংটো লৈছোঁ, মানে 2টা ৰং লৈছোঁ। আপোনালোকে নিজৰ পচন্দৰ ল'ব পাৰে। আৰু এইটো ব্লেডেৰে কাটি লৈছোঁ। তাৰপিছত মই জোখত লেটাৰবোৰৰ আকাৰত মই আঠা লগাই দি দিম।
ফ্ৰেণ্ডছ এইখিনি এওঁৰ অফিচৰ মানে গ্ৰুপৰ যিখিনি মেম্বাৰ হয় সেইবোৰৰ যদি মানে ভাল কাম কৰে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে মই বনাই দিছিলোঁ। আৰু এতিয়া যিহেতু ৱৰ্ক ফ্ৰম হোম হৈ আছে আৰু এইটো ষ্টাৰৰ আকাৰত কাটি লৈ মই এইবোৰ কিনিবলৈ পাই ষ্টিকবোৰ সেইবোৰ লগাই এইখিনি স্মাইলি এটা দি দিছিলোঁ। আৰু ইয়াতে মই এতিয়া কৃষা লিখিম। অলপ মানে অকণো ভুল নহ'বৰ কাৰণে মই এইদৰে আগ দি লৈছোঁ। প্ৰথমতে তাইৰ নামটো কৃষা, সেইকাৰণে কেটো এইদৰে আগ দি তাৰপিছত আঠা লগাই লৈছোঁ। ইয়াতে মই অলপ ষ্টন লগাম, সেইবোৰ কিনিবলৈ পায়, বৰ বেছি দাম নহয়, 10 গ্ৰামত 20 টকামান হয়। এতিয়া সেই ষ্টনবোৰ এটা এটাকৈ লগাই দিম। ওচৰৰ পৰা বহুত ধুনীয়া হয়, চাইনিং হয়, কিন্তু একদম দূৰৰ পৰা হ'লে মানে ষ্টনটো অলপ সৰু হৈছে। যদি ইয়াতকৈ অলপ ডাঙৰ ডিজাইনৰ কিবা আছে আপোনালোকৰ হাতত তেন্তে লগাব পাৰে। মোৰ ওচৰত নাছিলে, ওচৰৰ পৰা খুব ধুনীয়া লাগে, কিন্তু দূৰৰ পৰা অকণমান কম হয় চাইনিং। আৰু এয়া মই লেটাৰখিনি প্ৰথমতে সজাই লৈছোঁ, কাৰণ চিৰিয়েলি লগাব লাগিব, মাজতে যদি এটা দুটা ভুল হৈ যায় বেয়া হ'ব। আৰু এইখিনিও প্ৰায় শুকাই গৈছে। এতিয়া মই লগাম ৰুমটোৰ মানে হলত লগাম। হলটোৰ এটা মূৰৰ পৰা সিটো মূৰলৈ লগাবৰ বাবে ৰছী লৈ লৈছোঁ। আৰু এতিয়া লগায়ো ৰছীত মানে সুমুৱাই লৈও হৈ গ'ল। এতিয়া গাঁঠি দিবলৈ বাকী। এয়া এতিয়া এটা ছাইডত গাঁঠি দিম আৰু আনটো ছাইডতো গাঁঠিটো দি দিম। তাৰপিছত বেৰত লাগি থাকিব। এয়া শাহুমা আহি চাইছেহি কি কৰি আছোঁ বুলি। Perfect. Huh? मुझे दो. Red. Perfect. ফ্ৰেণ্ডছ, এই যিবোৰ আৰিলোঁ মানে হেপী বাৰ্থডে বুলি, সেইবোৰ হোল্ড কৰিবলৈ এটা মেচিন থাকে, সেইটোৰ সহায়তে মই হোল্ড কৰি দিছোঁ। তেতিয়াহ'লে সহজতে হয়, নহ'লে বেজিৰেও কৰিব পাৰি। আৰু যিবোৰ মানে খাৰুৰ নিচিনা সেইটো হয়, খাৰুৰ সেইবোৰ সূতা মেৰুৱাটো মই আগতেও দেখুৱাইছোঁ 2-3টা ভিডিঅ'ত, সেইকাৰণে আজি নেদেখুৱালোঁ। আশা কৰোঁ আপোনালোকে বুজি পাব, নহ'লে আগৰ ভিডিঅ' মোৰ চাব পাৰিব। মই ডেছক্ৰিপশ্যন বক্সত নহ'লে আই বাটনৰ লিংকটো দি দিম। আৰু এয়া কেক বনালোঁ। প্ৰথমতে কাৰৰ নিচিনা কেক এটা বনাই তাৰ ওপৰত মই বাৰ্বিজনী দি দিম। আৰু সেয়া মই নেক্সট ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিম। আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই ফ্ৰেণ্ডছ। কেক, বেলুন আৰু ড্ৰেছ অকণমান ৰংখিনি মিলাইছিলোঁ।